বিহু বুলিতো নতুন ঘৰখনৰ পৰা ভিডিঅ' দিয়া হোৱাই নাই, সেয়েহে ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। এতিয়া আহিছে আমাৰ গাঁৱৰে মহিলা হুঁচৰিৰ দলটো, মানে কি হয় আৰু গাঁৱৰ মহিলাসকলে গোটেই মানে একেলগ হৈ পেলাই হুঁচৰি মাৰিছে। তো আমাৰ ঘৰলৈ সেয়া আহিছে, ভাবিছোঁ আপোনালোকক ভিডিঅ' দেখাওঁ আৰু কেনেকৈ কি হয়। এনেও নতুন ঘৰখনত প্ৰথম মানে হুঁচৰি আহিছে, আগতেতো মানে হুঁচৰি তেনেকৈ অহাই নাই, এতিয়া আহিছে হুঁচৰি। ভাবিছোঁ আপোনালোকক দেখাওঁ সেয়া হুঁচৰি আহিলেই, তেতিয়াহ'লে ব'লক চাওঁ। এইয়া হুঁচৰি আহি গ'ল, তো ব'লক আপোনালোকক এতিয়া দেখাওঁ। সেয়া হুঁচৰি গাই মেলি গ'ল আৰু গ'ল ৰাইজ, কিন্তু মানে মেইন কথাটো হ'ল বেয়া লাগিছে, কাৰণ গোটেইখিনি আহিছে, মোৰো যাবলৈ মনটো আছিলে, কিন্তু যাব নোৱাৰোঁ, উপায় নাই। অহা বছৰৰ পৰা চিয়'ৰ যামেই আৰু কেছ নাই হুঁচৰি মাৰিবলৈ। যিখিনি হওক আজিৰ ভিডিঅ'টো ইমানেই, বাই।